নমস্কাৰ, মই ৰিংকুমণি মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি ব্ৰইলাৰ মাংসৰ কেনেকৈ বাঁহৰ চুঙাত পুৰি খাব পাৰি তাকে দেখাম। আপোনালোকে ভিডিঅ'টো নিশ্চয় আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। প্ৰথমে মই হালধি গুড়ি, নিমখ অকণমান, জিৰা গুড়ি অকণমান, মিট মছলা অকণমান, গৰম মছলা অকণমান, সৰুকৈ কুটি লোৱা পিঁয়াজ, আদা, নহৰু, জলকীয়া তাৰ বাবে গোটাই লৈছোঁ। ধনিয়া দুডালমানো গোটাই লৈছোঁ। গোটেইখিনি মিশ্ৰণ একেলগ কৰি আমি বাঁহৰ চুঙাটোত ভৰাই যাম। আপোনালোকে ভিডিঅ'টো চাই যাব। ভিডিঅ'টো যিসকলে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। দেখিছে গোটেইখিনি একেলগে কৰি মিহলোৱা হৈছে। আপোনালোকে বাঁহৰ চুঙাত পুৰি খাই চাবচোন, বহুত টেষ্টি হয়। ধনিয়া দুডালমানো লগতে দি দিয়া হৈছে, ধনিয়াৰ চেণ্টটো আহিব তেতিয়া। মিঠাতেল কিন্তু নাই দিয়া দেই, ছোৱালীজনীয়ে মানে নালাগে বুলি ক'লে দিব। মিঠাতেল দিয়া আপোনালোকে যদি ভাল পায় মিঠাতেল অকণমান দিব পাৰে, কিন্তু ইয়াত দিয়া হোৱা নাই। গোটেইখিনি মিশ্ৰণ একেলগে কৰি এতিয়া চুঙাটোত ভৰাই দিয়া হ'ব। এই যে কলপাতখন নিৰুৱাই দেখিছে, এইখন মুখত সোপাটো দিয়া হ'ব। তাৰমানে পুৰিব সময়তে মাংসখিনি ওলাই নাহে, তাৰবাবে এতিয়া এখন গোটাই থোৱা হৈছে। তাৰপিছত মাংসখিনি অকণমান অকণমানকৈ এতিয়া চুঙাত ভৰাই যোৱা হ'ব। চুঙাটো দেখিছে, নতুনকৈ এতিয়া কাটি অনা হৈছে। চুঙাটো কোমলীয়া বাঁহৰ হ'লে ভাল চুঙাটো। তেনেকৈ অকণমান অকণমান ভৰাই ভৰাই আপোনালোকে থুকুৰাই থুকুৰাই যাব, তেতিয়া মানে বস্তুটো ফিলাপ হৈ যাব, নহ'লে ক'ৰবাত ৰৈ যাব মাংসডোখৰ, ক'ৰবাত দাং খাই থাকিব, তেনেকুৱা হ'ব নহয়। সেইকাৰণে এনেকৈ আপোনালোকে ভৰাই ভৰাই থুকুৰাই থুকুৰাই যাব। আপোনালোকে চুঙাটো কিন্তু গেছতো পুৰিব পাৰে, কিন্তু গেছতকৈ জুইত বেছি ভাল হয়। মোৰ বাহিৰতে একবাৰ জুই আছে, জুই পাতে গৈ এতিয়া পুৰা হ'ব। এতিয়া গোটেইখিনি মাংস দি দিয়াৰ পিছত সোপাটো কিন্তু আপোনালোকে টানকৈ মাৰিব দেই। টানকৈ নামাৰিলে মানে পিছত মাংসখিনি ওলাই যোৱাৰ চান্স থাকে। দেখিছে এনেকৈ আপোনালোকে নোৱাটো দি হেঁচা মাৰি দিব। আৰু টান হ'ব চাউকে দিব, ঢিলাকৈ নিদিব কিন্তু। এতিয়া এনেকৈ জুইত পুৰা হৈছে। জুইৰ পৰা আপোনালোকে খৰিখিনি অলপ সৰহকৈ জ্বলাই লৈ অঙঠাতে পেলাই ল'ব। এনেকৈ বাঁহৰ চুঙাটো জুইত দি আপোনালোকে ঘূৰাই থাকিব। মানে চুঙাটো ক'লা হ'ব লাগিব, তেতিয়া গম পাব যে সিজিছে, চুঙাটো ক'লা হোৱা নাই। এনেকৈ ঘূৰাই ঘূৰাই থাকিব। চেপেনাডালে এইটো দেখিছে শেষ হৈছেগৈ জ্বলি জ্বলি। এতিয়া ভিতৰৰ পৰা পানীটো ওলাই আহিবৰ কাৰণে আকৌ চুঙাটো উদঙাই দিয়া হৈছে। এতিয়া উদঙাই দিয়া অলপ দেৰি পিছতে চুঙাটো জুই কোৱালৈও কথা দেই, কিমান সময় লাগে। এতিয়া মোৰ 15 মিনিটমান লাগিলে চুঙাটোত পুৰোঁতে। জুই কৰি দপ দপকৈ দিলোঁ যে, কমকৈও দিব পাৰে আপোনালোকে। এতিয়া এই চুঙাটো দেউতাকে ফালি দিছে। আমি ফালিব নোৱাৰোঁ নহয়, গৰমে গৰমে তেওঁৱে ফালি দিছে। বেছি মাংস নহয়, ছোৱালীজনীয়ে খাম বুলি কৈছে, তাইৰ বাবে অকণমান বনোৱা হৈছিলে। ল'ৰাটোৰ কাৰণে আকৌ ফ্ৰাই কৰা হৈছে। চেণ্টটো কিন্তু বহুত ধুনীয়া ওলাইছে দেই। আপোনালোকৰ যিসকলে এতিয়ালৈকে চুঙাত দিয়া মাংস খোৱা নাই, খাই চাবচোন। এতিয়া যিহেতু পিকনিকৰ বতৰ নহয় জানো, আপোনালোকে পিকনিকতো এনেকৈ গৈ চুঙাত মাংস পুৰি খাবগৈ পাৰিব। আপোনালোকে এনেই ৰ'দতো মানে ৰ'দ যে ভৰাই ৰ'দতো মাংস পুৰি খাব পাৰে, কিন্তু চুঙাত দিয়া মাংস টেষ্টটো বেলেগ, বহুত বেলেগ। বহুত ধুনীয়া টেষ্ট ওলাইছে দেই, ওলাইছে। মোৰ ভিডিঅ'টো যিসকলে চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিসকলে বনাই খোৱা নাই, আকৌ এতিয়া নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।